Hello guys, welcome back to my YouTube channel and আপোনালোকক মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। So guys, এতিয়া আমি গৈ আছোঁ দীৰ্ঘেশ্বৰী মন্দিৰত অলপ যাই কিনে অলপ মানে সেৱা চেৱা কৰি আহোঁ। কি ক'ম আৰু মানে দীৰ্ঘেশ্বৰী মন্দিৰটো মানে বহুত ধুনীয়া বুলি শুনা পাই আছোঁ। পিছত আজি আমি ফাইনেলি চাবৰ কাৰণে গৈ আছোঁ। তাত যাম, এতিয়া যাই কিনে অলপ সেৱা কৰিম। এতিয়া মানে ভাত চাত একো খাই অহা নাই আৰু পুৰা ফ্ৰেছ হৈ আহিছোঁ। এতিয়া যাম, যাই কিনে পুৰা চাম। পিছত আপোনালোকক মই মানে মন্দিৰটো যিমানখিনি দেখাব পাৰোঁ মই দেখাব চেষ্টা কৰিম। মানে দীৰ্ঘেশ্বৰী মন্দিৰক মানে বহুত ধুনীয়া বুলি শুনা পাই আছোঁ। আজি যাই কিনে ফাইনেলি চাম। তাত যাই কিনে আপোনালোকক যিমানখিনি বস্তু আছে দেখাব চেষ্টা কৰিম। চ' গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকক। এতিয়া আমি গৈ আছোঁ, ত' লেটছ ষ্টাৰ্ট ন গাইজ। পিছত মই তাত এতিয়া যেতিয়া গৈ পাম তাতে মই ভিডিঅ'টো বনাম। এতিয়া বাৰু জাষ্ট আমি ওলাই আছোঁ, ৰুমৰ পৰা এতিয়া ওলাই আছোঁ। চ' গাইজ ভিডিঅ'টো জাষ্ট আপোনালোকে স্কিপ নকৰাকৈ চাই থাক। লেটছ গ'। চ' গাইজ আমি ফাইনেলি দীৰ্ঘেশ্বৰী মন্দিৰ পাব আৰু এতিয়া আমি অলপ 4 কিলোমিটাৰমান অলপমান ৰেষ্ট কৰিছোঁ মানে জাষ্ট মানে এইখিনি জেগাটো ভিউটো পূৰা মজা লাগিছে। মই তাৰ কাৰণে ইয়াত মই ৰাখি কিনে অলপ ভিডিঅ'টো বনাই যাম বুলি ভাবিছোঁ। মানে ভিউটো এনেকুৱা মজা, এনেকুৱা ক্লিন, মানে আপোনালোকে চাব পাৰিব। মই জাষ্ট আপোনালোকক দেখাই আছোঁ। তাৰ কাৰণে মই জাষ্ট ইয়াত মানে ভিউটো জাষ্ট দেখাবৰ কাৰণে মই আপোনালোকক মানে ইয়াতে অলপ ৰেষ্ট লৈছোঁ। এতিয়া আমি ভিউটো আপোনালোকক দেখাম। চ' গাইজ যেতিয়া আমি ইয়াৰ পৰা ওলাম, এতিয়া মই আপোনালোকৰ এফালে বিয়াৰ পৰা জাষ্ট ইয়াৰ পৰা মই আপোনালোকৰ ভিউটো দেখাম। চ' আপোনালোকে ভিডিঅ' চাই থাকক, এনেকুৱা মজা ভিউটো চাওক। আপোনালোকে ইয়াতে চোৱা কিমান ক্লিন, মানে ইয়াতে পূৰা চাফা আৰু ভিউটো পূৰা গছ আছে এইফালে, মানে ইয়াতে অলপ ৰেষ্ট ল'ব পাৰে, জেগাটো বহুত ধুনীয়া। এতিয়া মই ইয়াৰ পৰা যাম, যাই কিনে আপোনালোকক জাষ্ট মই ভিডিঅ'টো অলপ দেখাই যাম। এতিয়া লেটছ গো গাইজ। এতিয়া আমি গৈ আছোঁ মন্দিৰত। তাত মই গৈ কিনে অলপ ভিডিঅ'টো দেখাম, মই কি বস্তু আছে, মানে কিমান কি মন্দিৰ আছে, মই এইবিলাক মই পূৰা দেখাব কাৰণে চেষ্টা কৰিম। জাষ্ট আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাক। চ' লেটছ গো, লেটছ ষ্টাৰ্ট। হেল্ল' গাইজ, ফাইনেলি আমি আহি পালোঁ দীৰ্ঘেশ্বৰী মন্দিৰ। এতিয়া আমি আহি পাই কিনি ইয়াতে অলপ মানে পূজাৰ বস্তু কিনি তাতে অলপ মানে প্ৰসাদ চসাদ হৈ যাম। অলপ মানে গোটাই দোকান ইয়াতে আছে। যদি আপোনালোকে কেতিয়াবা আহি কিনি ইয়াতে গোটাই মানে পূজাৰ বস্তুকেইটা মানে ইয়াতে অলৰেডি গোটাই পাই যাব। পিছত এতিয়া আমি ইয়াতে অলপ কিবা মানে প্ৰসাদ কিনি পিছত ভিতৰত সোমাই গৈ আছোঁ এতিয়া। চ' গাইজ আপোনালোকে এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাক। এতিয়া আমি ভিতৰত সোমাবৰ কাৰণে গৈ আছোঁ। চ' গাইজ চ' গাইজ আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ। বেছি দূৰ নাই আৰু গৈ পাওঁ। পূৰা ওপৰত যাব লাগিব মন্দিৰটো। জেগাটো বহুত ধুনীয়া দেই, ভিতৰত পূৰা ক্লিন চাফা আছে মানে। এতিয়া বাৰু টাইম ইমান হোৱা নাই। এতিয়া আমি ৰুমৰ পৰা আমি 10টা বজাত ওলাইছিলোঁ। এতিয়া কেইটা হ'ল টাইমটো চাই আছোঁ। টাইমটো এতিয়া 11টা হৈ গ'ল। ইমান মানুহ নাই এতিয়া, এটা দুটা আছে মানুহ। ভাগৰ লাগিছে। এতিয়া আমি মেইন মন্দিৰলৈ গৈ আছোঁ। যেতিয়ালৈকে যাই পোৱা নাই, এতিয়া যাই পামেই আৰু দেখা পালোঁই আৰু মন্দিৰটো। এতিয়া বহুত ওপৰলৈ উঠিব লাগিব, পুৰা ভাগৰ লাগি আছে।
সো এতিয়া আমি ফাইনালি মেইন ভিতৰৰ মন্দিৰত আহি পালোঁ এতিয়া ভিতৰৰ মন্দিৰত কি আছে মই দেখাই আছোঁ যেমানখিনি দেখা আৰু মই জাষ্ট চেষ্টা কৰিম এতিয়া জাষ্ট আমি আহি পাইছোঁ পুৰা ভাগৰ লাগিল আৰু খোজকাঢ়ি কিনি মানে বেলেগে চেণ্ডেল জোতা পিন্ধি আছে এইবোৰ কিন্তু আমি মানে তলতে চেণ্ডেল জোতা খুলি কিনি থৈ আহিলোঁ না তাৰ কাৰণে ভৰি চৰি বিষালোঁ পুৰা ভাগৰ লাগিছে এতিয়া ভিতৰৰ মন্দিৰত যিমানখিনি বস্তু আছে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব পাৰিব এতিয়া আমি জাষ্ট ষ্টাৰ্টিং মন্দিৰত আহি পাইছোঁ এতিয়া আমি এইফালে সোমাই যাম আৰু এইফালে তলফালে সোমোৱা ৰাস্তা আছে এতিয়া মই গৈ আছোঁ জাষ্ট আপোনালোকে ভিডিঅ'টো চাই থাকক সো হেল্ল' এভৰিৱান এতিয়া আমি পূজা কৰি কিনে এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ মানে এতিয়া বাহিৰত ওলাই আহিলোঁ আমি এতিয়া বাৰু পূজাটো কৰিলোঁ মানে সেৱা কৰিলোঁ এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু পিছত এইফালে তলত মানে গণেশ মন্দিৰ আছে আৰু কিবা কিবি মন্দিৰ আছে তাত যদি আমি যদি টাইম পাওঁ মানে অলপ যদি ধূপ চুপ লগাই কিনে যাওঁ তো আমি ইয়াৰ মানে যোনটো মেইন মন্দিৰ আমি তাৰ পৰা আমি এতিয়া ওলাই যাওঁ চ' গাইজ মানে বহুত ভাল লাগিছে এইখিনি মানে বহুত ঠাণ্ডাৰ জেগাটো চ' যদি কোনোবা যদি আপোনালোকে যদি আহিব ইচ্ছা আছে তো আহিব মানে বহুত ভাল লাগিছে মন্দিৰৰ এইখিনি মন্দিৰৰ নামৰ শ্ৰী শ্ৰী দীৰ্ঘশ্ৰী দেৱালয় মানে বহুত ভাল আৰু মন্দিৰটো পুৰা ভাল লাগিছে যদি কোনোবা যদি আপোনালোকে যদি আহিব ইচ্ছা আছে আহিব পাৰিব এইটো জেগা হ'ল আমাৰ আমিনগাঁও মানে গুৱাহাটী নৰ্থ আমিনগাঁৱতে পৰে কিন্তু নৰ্থ গুৱাহাটী বুলি কয় জেগাটো তো নিশ্চয় আপোনালোকে আহিব আহি কিনে আপোনালোকে চাই ভিউটো বাৰু আজি মই মোবাইলত ইমান ভালকৈ দেখাব পৰা নাই কিন্তু ইয়াতে যদি আপোনালোকে নিশ্চয় যদি ৰেলত আহে বহুত ভাল পাব আহি কিনে পুৰা মজা আছে মানে এতিয়া পুৰা ৰ'দ পৰি আছে কিন্তু ৰ'দটো পুৰা নিচিনা নালাগে মানে পুৰা গছ গছনি বহুত বস্তু আছে মানে বহুত আছে গছ গছনি বহুত আছে বহিব পাৰে আপুনি ৰেষ্ট ল'ব পাৰে তো গাইছ আপোনালোকে ভিডিঅ'খন চাই থাক স্কিপ নকৰাকৈ তো গাইছ আৰু মই এটা কথা ক'ম ভাবিছোঁ আপোনালোকৰ মানে মই বড়ো ল'ৰা হয় পিছত মোৰ নাম হ'ল সঞ্জু বসুমতাৰী মোৰ চেনেল নাম হ'ল বড়ো ল'ৰা মানে মই অলপ অসমীয়া কোৱাত অলপ মানে কষ্ট হৈ আছে তথাপি মই ট্ৰাই কৰি আছোঁ অসমীয়াত জাষ্ট আপোনালোকে ছাপোৰ্ট কৰিলে হ'ল যদি অসমীয়া কথা কোৱাত যদি কিবা এটা ভুল হৈছে তো মোক ক্ষমা কৰি দিব কিন্তু মই আগতে কৈ দিছোঁ চ' গাইজ তথাপি মই মানে অসমীয়াত মানে ব্লগ কৰিবৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ ট্ৰাই কৰি আছোঁ কিয় কাৰণে এতিয়া মই যদি বড়ো কৰিলে মানে অকল বড়োকেইটাই মানে বুজি পাব আৰু দেখা পাব এনেকৈ হৈ যাব তাৰ কাৰণে মই যদি অসমীয়া ব্লগ কৰোঁ তো সকলোৱে কোনোবা মানে 100ৰ পৰা 60% বুজি পাব তাৰ কাৰণে মই জাষ্ট মানে অসমীয়াত ব্লগ কৰিব কাৰণে ষ্টাৰ্ট কৰিছোঁ যদি অসমীয়াত কিবা এটা কথা কোৱা যদি ভুল হৈছে আপোনালোকৰ আগত মই আগতে সেৱাটো কি ক'ম এইটো ক্ষমা বিচাৰিছোঁ চ' গাইছ আপোনালোকে ভিডিঅ'টো যদি ভাল পায় প্লিজ নিশ্চয় শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক পিছত মানে অলপ মোকো মানে আপোনালোকক গ্ৰ' কৰি দিয়ক পিছত যদি মই অলপ চলপ গ্ৰ' হ'লে মই আপোনালোকক আৰু নিশ্চয় বেলেগ ভিডিঅ'ৰ কাৰণে বেলেগ ভিডিঅ' দেখাব মানে ইয়াৰকৈ অলপ বেছিকৈ অলপ ভাল ভিডিঅ'খন দেখাব পাৰিব কিয় কাৰণে যদি আপোনালোকে মোক ছাপোৰ্ট দিয়ে তো মই ভিডিঅ'টো অলপ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম যে চ' গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই থাকক স্কিপ নকৰিবা শেষ হোৱালৈকে চাই থাকক এতিয়া আমি তললৈ গৈ আছোঁ
ফাইনেলি এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ পূজা সেৱা কৰি কিনি এতিয়া আমি ঘৰলৈ যাম মন্দিৰত আহি কিনি মনটো অলপ ভাল লাগিল মানে বহুত ভাল আছে মন্দিৰটো এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ওলাম আৰু চ' মই লাষ্টত এইটোৱে ক'ম চ' থেংক ইউ ছ' মাছ যদি আপোনালোকে যদি ভিডিঅ'টো শেষ কৰালৈকে চোৱাৰ কাৰণে চ' থেংক ইউ ছ' মাছ আৰু এটা ক'ম লাষ্টত প্লিজ আপোনালোকে মোক ছাপৰ্ট কৰিব এণ্ড ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ ছ' মাছ এতিয়া যাম আৰু এতিয়া আমি ঘৰলৈ যাম চ' থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই